হেল্ল' এভৰিৱান, আজি আহিছোঁ মাছ আৰু পালেং শাকৰ আঞ্জালৈ। সকলোৱে ৰান্ধে মাছ আৰু পালেং শাকৰ আঞ্জা, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ ৰান্ধিছোঁ তাকে দেখালোঁ আপোনালোকক। ঘৰতে টাবত কৰা কেইডালমান পালেং শাক ছিঙি ল'লোঁ, ফ্ৰেছ পালেং শাক আৰু লোকেল মাছ লৈছোঁ। মই লোকেল ৰৌ মাছ ভালদৰে ধুই চাফা কৰি নিমখ আৰু হালধি সানি ল'লোঁ আৰু পালেং শাকখিনি ভালদৰে জুই চাফা কৰি ল'লোঁ। ইমান ধুনীয়া ফ্ৰেছ চাওকচোন। এটা আলু লৈছোঁ, লগতে বেছি বস্তু নালাগে ইয়াতে। শাকখিনি আৰু আলুটো কাটি লগতে কেইটামান কেঁচা মটৰ লৈ লৈছোঁ। পিঁয়াজ আৰু নহৰু অলপমান কাটি লৈছোঁ। কেৰাহীখন গৰম কৰি অলপ মিঠাতেল ল'লোঁ আৰু তাতে মাছখিনি আমি ফ্ৰাই কৰি লওঁ। সকলোৱে ৰান্ধে এইখিনি, ভাবিছে চাগে কিনো দেখাইছে এইটো, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ ৰান্ধিছোঁ তাকেহে শ্বেয়াৰ কৰিছোঁ। আৰু একেখিনি তেলতে আমি মেথি গুটিকেইটা দি দিলোঁ আৰু পাঁচফোৰণ দি দিলোঁ অকণমান, আৰু পিঁয়াজ আৰু নহৰু তাতে দি দিছোঁ। ভাজি পেলাই খোৱাৰ পিছত সোৱাদ অনুযায়ী নিমখ, হালধি আৰু অলপমান ধনিয়া গুড়ি দি দিছোঁ। তাৰপিছতে কাটি থোৱা শাকখিনিয়ে মই ইয়াতে দি দিলোঁ। ভাজি অলপমান ঢাকি আমি 5-7 মিনিটমান ভাজিম। যেতিয়া আলুখিনি সিজিব, আমি আলুখিনি সিজিছে নাই আমি এনেদৰে অলপমান চেক কৰিম। অলপ গৰম পানী কৰি থৈছিলোঁ, উতলা গৰম পানী তাতে দি দিছোঁ শাকখিনি সিজাৰ পিছত, আৰু ঢাকি পেলাই অলপমান ভালকৈ সিজিব দিম। ভালকৈ উতল অহাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি তাতে দি দিছোঁ আৰু ঢাকি তাতে 7-10 মিনিটমান উতলিব দিম। আচলতে মাছখিনি দিয়াৰ পিছত যিমানে উতলিব সিমানে মাছৰ ৰসটো ওলাই সোৱাদটো বাঢ়ি যায়। এতিয়া হৈ গ'ল আমাৰ মাছৰ আঞ্জা, পালেং শাক আৰু মাছৰ আঞ্জা। 10 মিনিটমান হৈ গ'ল, আৰু নমাবৰ সময়ত মই অকণমান জালুকৰ গুড়ি ছটিয়াই দিম। এইটো মোৰ ষ্টাইল হয়, এইটো ফিনিচিং দিয়া বুলি কওঁ মই নিজে। ইমান যে সোৱাদ হয়, আপোনালোকে কেতিয়াবা বনাই চাবচোন। এতিয়া আমি ছাৰ্ভ কৰিম ভাতৰ লগত। কি যে সোৱাদ লাগে খাবলৈ। হৈ গ'ল আমাৰ মাছ আৰু পালেং শাকৰ আঞ্জা। থেংক ইউ।